নমস্কাৰ পোনপ্ৰথমে তছলিমা এডুকেশ্যন টিউটৰিয়েল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যে তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন 2 টু ফ্ৰেণ্ডছ এণ্ড এ বিয়াৰ নামৰ পাঠটি। লেটছ ৰিড বলা পঢ়ো। এ ৰেবিট নিবুলছ কেৰট। এটা সহায় গাজৰ খুটি খাই আছে। যে এ বিয়াৰ স্নিপছ এট হাৰ ফুড। এজনী ভালুকিয়ে তাৰ খাদ্যসমূহ শুঙি আছে। যে এ স্পাৰো পিক্স এট গ্ৰেইনছ। যেটা ঘনচিৰিকাই শস্যসমূহ কুটিয়াই খাই আছে। এ কেট লিক্স হাৰ পাউচ। এটা মেকুৰীয়ে তাৰ ভৰি চেলেকি আছে। এ কাউ চোজ ইটছ ফুড। এজনী গাই গৰুৱে তাৰ খাদ্যসমূহ চোবাই আছে। এ বয় চিপছ এ কাপ অফ টি। এজন ল'ৰাই চাহ সুপি আছে। যে ইয়াত আমি বিশেষকৈ গুৰুত্ব দিবলগীয়া শব্দকেইটা হ'ল নিবুলছ, নিবুলছ মানে কুটিয়াই খোৱা, স্নিপছ, স্নিপছ মানে শুঙা, পিক্স, পিক্স মানে হ'ল কুটি খোৱা, লিক্স, লিক্স মানে হ'ল চেলেকা, চোচ, চোচ মানে হ'ল চবোৱা বা পাগুলা, যে চিপছ, চিপছ মানে হ'ল সোপা। লেটছ ৰিড এণ্ড শ্ব' দ্য একশ্যন। বলা পঢ়ো আৰু ক্ৰিয়াকলাপসমূহ কৰোঁ। শ্ব' মানে হ'ল চবোৱা, স্নিপছ, স্নিপছ মানে হ'ল শুঙা, পিক্স, পিক মানে হ'ল কুটি খোৱা, লিক, লিক মানে হ'ল চেলেকা, নিবুলছ, নিবুলছ মানে ৰুকি ৰুকি খোৱা বা কুটি খোৱা, চিপছ, চিপছ মানে হ'ল সোপা। লেটছ লিসেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ। বলা আমি দুজন বন্ধুৰ সাধু শুনো। অনুপ এণ্ড টিফিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ আৰু টিফিন দুজন বন্ধু আছিল। ওৱান মৰ্ণিং দে হেড টু গ' টু এ ভিলেজ। এদিনাখন ৰাতিপুৱা তেওঁলোকে এখন গাঁৱলৈ যাবলগীয়া আছিল। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট ওৱান দিয়াৰ ৱে। কিন্তু সেই বাটত এটা ডাঙৰ হাবি পাৰ হ'বলগীয়া আছিল। দ্য ফৰেষ্ট ৱাজ ফুল অফ দ্য ৱাইল্ড এনিমেলছ। সেই হাবিখন বনৰীয়া জীৱ জন্তুৰে ভৰি আছিল। আই এম এফ্ৰেড অফ ৱাইল্ড এনিমেলছ ছেইড অনুপ। অনুপে কৈছিল মই বৰ ভয় কৰোঁ। মই বনৰীয়া জীৱ জন্তুক বৰ ভয় কৰোঁ। ডণ্ট বি এফ্ৰেড। ভয় নকৰিবা। ইফ ইউ আৰ ইন ডেঞ্জাৰ। যদি তুমি বিপদত পৰা। আই উইল হেল্প ইউ। মই তোমাক সহায় কৰিম। আই প্ৰমিছ। মই কথা দিছোঁ। ছেইড টিফিন। টিফিনে কৈছিল তুমি ভয় কৰিবলগীয়া একো নাই, তুমি ভয় নকৰিবা। যদি তুমি বিপদত পৰা তেতিয়াহ'লে মই তোমাক সহায় কৰিম, মই কথা দিছোঁ। অনুপ ৱাজ ভেৰি হেপি টু হিয়াৰ হোৱাট টিফিন ছেইড। যে টিফিনে কোৱা কথাখিনি শুনি অনুপে বৰ সুখী হৈছিল। হোৱাট এ গুড ফ্ৰেণ্ড ইউ আৰ। তুমি কিমান ভাল বন্ধু। হি ছেইড। তেওঁ কৈছিল, মানে অনুপে কৈছিল যে তুমি কিমান ভাল বন্ধু। ছাডেনলি হঠাতে এ বিগ ব্লেক বিয়াৰ কেম আউট অফ দ্য ফৰেষ্ট। হঠাতে এটা ডাঙৰ ক'লা ভালুক হাবিৰ পৰা ওলাই আহিল। অনুপ এণ্ড টিফিন ৱেৰ ফ্ৰাইটেণ্ড। অনুপ আৰু টিফিনে ভয় খালে। টিফিন ফৰগট অল এবাউট হিজ প্ৰমিছ। যে টিফিনে তেওঁ দিয়া সকলো কথা পাহৰি গ'ল। হি ৰেন এণ্ড ক্লাইম্বড আপ এ টল ট্ৰী। ই দৌৰিলে আৰু ডাঙৰ এজোপা গছত উঠিলে। অনুপ ডিডন্ট ন' হাউ টু ক্লাইম্ব এ ট্ৰী। অনুপে গছ বগাব জনা নাছিল। বাট হি ৰিমেম্বাৰ্ড হোৱাট হিজ পেৰেণ্টছ হেড ছেইড টু হিম। কিন্তু তেওঁৰ মাক দেউতাকে কোৱা এটা কথা তেওঁৰ মনত পৰিলে।
এ বেয়াৰ নেভাৰ টাচেছ এ ডেড মেনছ বডি। যে মৰা মানুহক ভালুকে কেতিয়াও নুচুৱে। চ' অনুপ লে ডাউন অন দ্য গ্ৰাউণ্ড এজ ইফ হি ৱেৰ ডেড। সেয়েহে অনুপে মাটিত বাগৰি পৰিলে আৰু মৰা মানুহৰ ফাও জুৰিলে। দ্য বিয়াৰ কেম টু অনুপ এণ্ড স্নিফড এট হিম। ভালুকে অনুপৰ ওচৰত আহিল আৰু তেওঁক শুঙিলে। দ্য বিয়াৰ থট ডেট অনুপ ৱাজ ডেড। যে ভালুকে ভাবিলে যে অনুপৰ মৃত্যু হৈছে বা অনুপে মৰিছে। চ' ইট শ্ল'লি মুভড এৱে এণ্ড ডিছএপিয়াৰ্ড ইনটু ফৰেষ্ট। সেয়েহে ভালুকটোৱে লাহে লাহে হাবিলৈ গুচি গ'ল আৰু অদৃশ্য হৈ পৰিল। টিফিন নাও ক্লাইম্বড ডাউন দ্য ট্ৰী। টিফিনে এতিয়া গছৰ পৰা নামি আহিল। হি ৱান্টেড টু ন' হোৱাট দ্য বিয়াৰ ডিড টু অনুপ। যে তেওঁ জানিব বিচাৰিলে যে ভালুকটোৱে অনুপৰ ওচৰত আহি কি কৰিলে। হি ছেইড, তেওঁ কৈছিল, হোৱাট ডিড দ্য বিয়াৰ ডু। যে ভালুকটোৱে কি কৰিলে। ডিড দ্য বিয়াৰ টেল ইউ ছামথিং। ভালুকটোৱে তোমাক কি ক'লে। অনুপ ৰিপ্লাইড। অনুপে উত্তৰ দিলে, দ্য বিয়াৰ টল্ড মি। ভালুকটোৱে মোক কৈছে যে নেভাৰ ট্ৰাষ্ট ছামন। যে সেইবিলাক মানুহৰ লগত সম্পৰ্ক নাৰাখিবা হু ডাজেণ্ট হেল্প ইউ। যে যিয়ে তোমাক সহায় নকৰে। ধন্যবাদ। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰসমূহ পাবলৈ আন এটা ভিডিঅ' তোমালোকে চাব পাৰিবা। ধন্যবাদ।